নমস্কাৰ। ধুনীয়াকৈ আপুনি আহিছে আমাৰ ৱাৰ্ডত, যিহেতু আপুনি আমাৰ পৌৰপতি হয় আৰু আপুনি কুকুৰজান গাঁও 4 নম্বৰ ৱাৰ্ডত গোটেই ৰেলী কৰিলে মহিলাসকলক লৈ পেলাই। আপুনি কেনেধৰণে সঁহাৰি পাইছে? আচ্ছা, এতিয়া সঁহাৰি পোৱাৰ কথা নহয়, যিহেতুকে এইটো আমাৰ মোৰ নিজৰে ৱাৰ্ড আৰু আপোনালোকৰ এই ৱাৰ্ডৰ যিমানখিনি ৰাইজ আছে এইটো আমাৰ এটা পৰিয়াল। আমি পৰিয়াল হিচাপে থাকোঁ, বসবাস কৰোঁ। গতিকে আমি আমাৰ ৱাৰ্ডত আমাৰ পৰিয়ালে পদুম ফুলত ভোট দিব, এইটো 100% খাটাং। যিহেতুকে আজি 10টা বছৰ এই ৰাইজে আমাৰ পদুম ফুলক মৰম কৰি আছে আৰু পদুম ফুলেও আমাৰ এই অঞ্চলটোক যিমান পাৰে হিয়া উজাৰি সকলো সুবিধা দি আছে। গতিকে সেইদিনাখন আমাৰ ইয়াত মিটিং হৈছে, আমাৰ যিটো গহপুৰ হাইস্কুল খেলপথাৰত আমাৰ বিধায়ক মহোদয়াই যিটো আশীৰ্বাদ যাত্ৰা, সেই আশীৰ্বাদ যাত্ৰাটো আমাৰ গহপুৰ পৌৰসভাৰ সকলো ৱাৰ্ডৰ মানুহে আহি হিয়া উজাৰি তেখেতৰ আশীৰ্বাদ দিছে। আৰু আমাৰ 4 নম্বৰ ৱাৰ্ডত বিশেষকৈ এটাই বিশেষ সমস্যা আছে, সেই কুকুৰজান নদীৰ গাৰ্ডৱাল। সেই গাৰ্ডৱালৰ সমস্যা বিধায়কে কালি পৰহি ঘোষণা কৰিছে যে নেক্সট আমাৰ চৰকাৰ অহাৰ লগে লগে আমাৰ কুকুৰজান নদীৰ বান্ধ, 2 পাৰে বান্ধ আমাৰ হ'ব, এইটো খাটাং। গতিকে আমাৰ আমাৰ 3 নম্বৰ হওক 4 নম্বৰ হওক সমস্যা হ'ল কুকুৰজান বান্ধ। গতিকে কুকুৰজান বান্ধ এইবাৰ হ'ব বুলি খাটাং। গতিকে এই যেতিয়া কুকুৰজান বান্ধ হৈ যাব, আমাৰ বহু সমস্যা ৰাস্তা ঘাটৰ পৰা ধৰি লৈ আমি সুন্দৰ হ'ব আৰু আমি বনাবলৈ সক্ষম হ'ম। আমি বহু সময়ত বনাওঁ, কিন্তু পানী আহি ভাঙি লৈ গুচি যায়। গতিকে সেইটো কোনো কামত নাহে। গতিকে আমি পদুম ফুলে যেনেকৈ চৰকাৰখনে আমাক মৰম কৰিছে, আমিও অহা 9 তাৰিখে হিয়া উজাৰি তেখেত মৰম দিবলৈ আমি অশেষ বাট চাই আছোঁ। ইতিমধ্যে আমাৰ মহিলা যুৱক সকলো আহিছে, আমাৰ আশীৰ্বাদ ৰাইজৰ ওচৰলৈ আহিছে, আশীৰ্বাদ বিচাৰিছে আৰু সকলো ৰাইজ ঘৰত যিমানখিনি ৰাইজ আছে সকলোৱে একেলগে ওলাই আহিছে। ঠিক আছে।